হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি উৰুকা, মানে আজিৰ যোনটো ভিডিঅ' হয় উৰুকাৰ ভিডিঅ', গতিকে একচুৱেলি মোৰ দিবলৈ অকণমান মানে আপলোড কৰিবলৈ অলপ টাইম লাগি গৈছিলে, কাৰণ মই সময়ে পোৱা নাছিলোঁ। আৰু আজি উৰুকা বুলি যাবলৈ ওলাইছোঁ মাহীহঁতৰ ঘৰলৈ, কাৰণ আমাৰ হাতত একেবাৰেই টাইম কম। সেইকাৰণে মাহীয়ে ক'লে আজি উৰুকাৰ দিনাখন দুপৰীয়া তেওঁলোকৰ ঘৰতে ভাত খাবলৈ, গতিকে তেওঁলোকৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। দেখিছে ইমান ধুনীয়া পৰিৱেশ, আৰু এইপিনে হিমাংশু ড্ৰাইভিং কৰি আছে, এইপিনে সৰু আৰু এইপিনে চাওকচোন ইমান ধুনীয়া পৰিৱেশ। বিহু দিনাখন গাঁৱৰ জেগালৈ আহিবলৈ এনেই বিৰাট ভাল লাগে ন, গাঁৱলীয়া পৰিৱেশ। বিহু মানে গাঁৱতে বেছি ধুনীয়াকৈ চেলিব্ৰেট কৰা হয়, গতিকে গাঁও জেগাত আহিবলৈ এনেও ভাল লাগে বিহু টাইমত। সৰু ভিডিঅ' আছে, মই এইটো ইউটিউবত দি দিম, তুমি পিটন দিম কৈছতো। আৰু এইপিনে হিমাংশু কলিতাৰ মাথা বেয়া হৈ আছে, নাজানো কিয় একদম মুখ ফুলাই পিনি গৈ আছে, ককায়েক ভায়েকে লাগিলে। এনিৱেইজ সিহঁতক মই হহুৱাই আছিলোঁ, ধেমালি কৰিছিলোঁ কাৰণে মোক সি আৰু হিমাংশুৱে কৈছে মোক বোলে পিটন দিব, তাৰ কাৰণে সহায় আছিলোঁ যে সেইকাৰণে। এনিৱেইজ এইবোৰ ধেমালি হয়, ছিৰিয়াছ একো নহয়। আৰু এইপিনে চাওকচোন আমি ইমান ধুনীয়া এটা পৰিৱেশত গৈ আছোঁ। ধুনীয়াকৈ যোৱা, মোৰ ভিডিঅ'টো ভাল লাগিব লাগিবতো। এইপিনে সৰুৱে বিৰাট লাজ পাইছে। কি কৰিছে আপুনি? ভিডিঅ'ত ওলাবলৈ প্লিজ 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 মেম প্লিজ ভিডিঅ' চোৱা নাই, প্লিজ মই বহুত মতলব কি প্লিজ। মই একচুৱেলি মাহীহঁতৰ ঘৰত ইমান দূৰ বুলি ভাবা নাছিলোঁ, সেইকাৰণে সিহঁতক সুধিছোঁ যে ইমান দূৰ কিয় লাগিছে, কাৰণ সিহঁতে কৈছে যে মোক বোলে ভিতৰৰ পৰা লৈ গৈছে, গাঁৱৰ ভিতৰৰ পৰা, যাতে মই মানে গাঁৱৰ পৰিৱেশটো চাব পাৰোঁ, সেইকাৰণে। আৰু এনেকেই আমি আহি পাই গ'লোহি মাহীহঁতৰ ঘৰলৈ। মাহীহঁতৰ ঘৰলৈ আহোঁতে আমাৰ বহুত দেৰি হ'ল, কাৰণ উৰুকা আছিলে যিহেতু, উৰুকা বজাৰ কৰোঁতে ঘৰত আহোঁতে বহুত দেৰি কৰিলে। আৰু এয়া হৈছে মাহীহঁতৰ ঘৰ, আমি পাই গ'লোহি। ভাতটো খায়ে চিধা আমি ওলাই আহিছোঁ, কাৰণ উৰুকা যিহেতু ঘৰতো বহুত প্ৰিপেৰেশ্যনছ আছে কৰিবলৈ। আৰু এয়া সৰু আৰু ধন, সিহঁতি ওলাবলৈ টান পাইছে কেমেৰাৰ আগত। তাৰ পাছতে আমি ঘৰ পাই গ'লোহি অলপ পিছতে। ঘৰ পাওঁতে বহুত দেৰি হৈ গ'ল, মানে গধূলিয়ে হ'ল, ৰাতিয়ে হ'ল বুলি ক'ব পাৰি আৰু অলম'ষ্ট। ঘৰ অহাৰ লগে লগে মই প্ৰথমতে মায়ে একাপ চাহ আৰু লাডু দিলে। মায়ে বিৰাট ধুনীয়া লাডু বনায়, লাডু দিলে। আৰু এইপিনে জনে মোক হেল্প কৰি দিছে। এইপিনে মায়ে মাছ ফ্ৰাই কৰিছে, আৰু এইপিনে পাপাৰ কামত লাগি আছে। চবেই চবৰ কামত লাগি আছে। আৰু এইপিনে হিমাংশু কলিতা অফিচৰ অলপ কাম আছিলে, সেইখিনি পটাপট শেষ কৰি মই লাগি গ'লোঁ মাংস বনাবলৈ। মই মানে হাঁহ মাংস বনাইছোঁ ফৰ দ্য ফাৰ্ষ্ট টাইম। আৰু এইপিনে ধনে মোক হেল্প কৰি আছে দেই, সি মোক বহুত হেল্প কৰি আছে পিছে। এইপিনে মায়ে বনাই আছে পাঠা মাংস, আৰু এটা ছাইডত আছে এইটো পাৰ মাংস, এয়া মা। আৰু এইপিনে পাপাই বনাই আছে খাচী মাংস, মানে আজি খাচী পাঠা চব খোৱা হ'ব। কি নহয় সেইটো কি পানী যে ইমান পানী গৰম কৰিলোঁ, তিনিখন খাব মানে বস্তুটো তিনিটা জেগাৰ সেইটো কি তেল নেকি? মানে একচুৱেলি যোৱাবাৰ ভাতটো নিচিনাকৈ দেৰি হৈ হেৰি যাব বুলি, টাইমত খাবলৈ বুলি চবফালে লাগি গৈছে। তিনিটা মানে জেগাত মানে খানা কি বনাই আছে, এটাত মায়ে বনাই আছে, এটাত মই বনাই আছোঁ, আৰু পাপাই বাহিৰত বনাই আছে।
অঁ বনাই চব হৈ আছে হ'ল নাই পাছতে আমাৰ খানা ৰেডি হৈ গ'ল খাচী মাংস পাঠা মাংস হাঁহ মাংস মাছ সৰিয়হত দিয়া পাৰ মাংস আৰু মাটিমাহৰ দাইল আছিলে যোনখিনি এইখন প্লেটত নাই তাৰ পাছতে অলপ ফূৰ্তি ফাৰ্তা কৰি আমি ল'লোঁ শুবলৈ নেক্সট আকৌ নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ থেংক ইউ